প্ৰথমটো আৰু অমুক চেনেললৈ দেখা পাইছে আমি আছোঁ মেনকা চাহ বাগিচাত মানে হঠাৎ আহি থাকোঁতে মানে আহি পাই গ'লোঁ মেনকা চাহ বাগিচা এয়া দাদা আপোনাৰ অনুভৱটো কেনে দাদা অনুভৱটো কেনে ফটো তুলিছে আহি মানে অমুক চাহ বাগিচা পাই গ'লোঁ চাব পাৰে আপোনালোকে মানে আমি ডাইৰেক্ট আহি গৈছোঁ ৰাতি ভূটানটো গাইছ মই একদম মানে ঠাণ্ডা লাগি আছে মোৰ একদম মানে ঠাণ্ডা লাগি আছে গাইছ ফটো মানে কি কম এখন চাই লওকচোন অকণমান মানে একদম ৰাতি ভূটান তো মানে আৰু কথা নাছিল আমি ইয়াত অলপ ফুৰিব আহিলোঁ আহোঁতে পাই গ'লোঁ তো মানে কি কমে আহি ফটো তুলি আছে দূৰৰ পৰা ফ্লাক্স মাৰিব লাগে হ'ব দে তো গাইছ মানে কি কম মানে আমি আহি থাকোঁ ভূটান পাই গ'লোঁ গাইছ চাব পাৰে ৰাস্তা দিছ ইজ বাইক তো অদ্ভুত ধৰণৰ মানে কেনে এক্সপেৰিমেণ্ট লাগিছে আপোনালোকে ভাবিব নাপাই চাগে অলপমান ফটো তুলি পেলাই পিছন দে বিৰাট ঠাণ্ডা লাগিছে আৰু কি কম দেখা অনুভৱটো কেনে আপোনাৰ অলপমান জনাই দিব দেখা আপোনাৰ অনুভৱটো কেনে অলপ মজা ধুনীয়া লাগিছে ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু ৰাতি ভয়ো লাগে অলপমান হাতী চাতি ওলাইছে বুলি ধুনীয়া আৰু কি ভাল লাগছে কিন্তু ঠাণ্ডা কিন্তু তাৰমানে একদম ঠাণ্ডা পৰিস্থিতি শিখৰ মেন গাইছ যিহেতু এইটো এখন চাহপাত বাগিচা তো মই চাহপাতৰ পাত কেইটামান দেখিব খুজিলোঁ দেখিব নাপালোঁ অতি দুখৰ খবৰ এইবাগে আছে দেচোন গাইছ অতি দুখৰ খবৰ আমি মেইন গেটত গ'লে যাই আছোঁ পাওঁ না নাপাওঁ গাইছ ক'ব নোৱাৰোঁ কিন্তু আমি যাম চেষ্টাৰ ফল ধৈৰ্যৰ ফল মিঠাব লাগে ভিডিঅ'টো চাই থাকিব মানে আৰু বলক দেখা দাও আপলোড দিব ভিডিঅ' কৈছে না হা বলক উপৰৱালাক চিন্তে জয় হো মানে একদম মানে কি কম আৰু যিহেতু আমি বুজা নাই ৰাতি ভাবিয়ে নাপাব চাগে ঠাণ্ডা কিন্তু মজা মানে একদম ঠাণ্ডা লাগছে না
ভূটানৰ গেট খোজকাঢ়ি যাৱা খোজকাঢ়ি যাৱা এখনি খোজকাঢ়ি যাৱা এখনি খোজকাঢ়ি যাৱা চক হেৰি লাগব ভেকচিন কাৰ্ড লাগব তো গাইছ আহি মানে সেইখন হৈছে ভূটানৰ গেট মানে আৰু ভূটানৰ গেট দা আমি কি পালো কি পালো ভূটান গেট দা আমি কি পালো ভূটান গেট এইখন গেটখন দেখাই দিয়া আৰু দে আপোনালোকে দেখিছে চাগে এইখনেই হৈছে ভূটানৰ গেট আমি মানে আগৰ ফালে মনৰ এক্সপেৰিমেণ্টটো কাৰণে নেকি সেইখনে হৈছে এখন ভূটানৰ গেট কি কম সেইখনে হৈছে ভূটানৰ গেট গাইছ চাব পাৰে তো গাইছ এইখনে হৈছে ভূটান গেট दादा एक्सपेरिमेंट करने वेरी गुड आप लोगों का कुछ कहना चाहते हो नहीं आप लोगों का किधर घर है घर किधर है इधर गैरेज में है क्या इधर खुशने वाला गाली है इधर है तो कैसे भूटानर गेट যিহেতু ৰাতি আমি মানে ভিতৰত নাযাওঁ তো আমি মানে বাহিৰৰ পৰা অলপ এক্সপেৰিমেণ্টটো ল'লোঁ কেনেবা অনুভৱটো অলপমান সেইকাৰণে হৈছে আমাৰ ভূটান গেট আমাৰ পিছফালে যোনখন দেখিছে সেইকাৰণে ভূটান গেট এইবিলাক মানে কিবা এটা মনোৰঞ্জন লাগিছে মানে কিছুমান আৰু আমি হঠাৎ আহি উপস্থিত ভূটান হঠাৎ নাহোঁ বুলি ভাবি হঠাৎ আহি গ'লোঁ মানে কেনে দাদা ফটো তুলিছে মোক কবি তোলা মাক কবি তোলা তো গাইছ মানে মই ফটো তুলিছোঁ মানে চাব আৰু কি ক'ম আৰু তো গাইছ মানে বেতাল দাহঁতে যিহেতু কন্যাকুমাৰী গৈছে তো মানে আমি আৰু ঘৰত বহি গৈ কৰি থাকিম তো মানে এনেই অলপ বেতাল দাহঁতে যিহেতু গৈছে আমি অলপ আহি গ'লোঁ মানে ভূটানকে আহি গ'লোঁ যিহেতু আমাৰ ওচৰৰে তো গাইছ গেটখন কিন্তু বম ডাঙৰ দেই মানে একদম বম ডাঙৰ চাই আৰু গাইছ মানে আৰু একদম মানে মনোৰঞ্জন লাগি আছে মানে একদম এখেতৰ বোলে ফটো ভালো নাই যিহেতু আমাৰ DSLR-টো চাৰ্জত দি থৈ আহিছিলোঁ মানে কালি এটা ভাড়া আছে সেইকাৰণে আমাৰ আনা নহ'ল DSLR-টো এখেতৰ DSLR আছিল চাৰ্জত দিছে তো গাইছ মানে আৰু কি ক'ম এনে এখন কিবা তো গাইছ এইখনে হৈছে মানে ভূটানৰ গেট আমিতো ভিতৰত যাব নাপাওঁ গাইছ মানে অদ্ভুত এটা মানে মনত সেনে কিন্তু আহিব গাইছ আমি যাব নোৱাৰোঁ দাদা ভাল লাগিছেনে তো গাইছে মানে এখনি আছিল দে ভূটানত মনোৰঞ্জন গাড়ীগিলা ইণ্টাৰনেশ্যনেল গাড়ী নহয় চব দেশৰে বেলেগ বেলেগ কি হেৰি কৰে অনুভৱ তো গাইছ মানে মোৰ আহি কিন্তু একদম ভাল লাগিছে যিহেতু আমি একদম ৰাতি আহি গৈছোঁ মানে একদম অদ্ভুত তো গাইছ মানে একদম ৰাতি আহিছোঁ না মনটো কিবা এটা ভাল লাগিছে ৰাতি আহিছোঁ তো গাইছ মানে এইখনে হৈছে বিখ্যাত ভূটান গেট যিহেতু এইখনে হৈছে ভূটানৰ গেট মানে আৰু কি ক'ম আমি মানে আৰু ভিডিঅ'টো এইখিনিতে সামৰি মাৰিলোঁ জন্ম চাৰ্টিফিকেট আছে মোৰ তো মানে যদি হঠাৎ কালি অহা হৈ যায় তো আপোনালোকক কালি দেখুৱাইছোঁ তো আজি এইখিনি আছিল ভিডিঅ'টো তো বাই বাই নেক্সট ব্লগতে এনে কথা ভিডিঅ'ত লগ পাম তো বাই বাই